আমাৰ ঘৰতে কৰা কিছুমান শাক পাচলি। হেল্ল' এভৰিৱান, কি খবৰ? ভালে থাকক কুশল তাৰে কামনা কৰি মই ডিম্পি মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ঘৰতে একো সাৰ নিদিয়াকৈ কৰা শাক পাচলিবিলাক খাবলৈ এনেও ভাল লাগে নহয়নে বাৰু? তাকে ভাবিলোঁ আজি আপোনালোকক আমাৰ ঘৰতে কৰা কিছুমান পাচলি দেখাওঁ বুলি। এয়া হৈছে বিলাহী দেই, মানে পকা নাই কিন্তু অলপ মানে বুঢ়া হৈ গৈছে, সেইকাৰণে ছিঙি লৈ লৈছোঁ। এসাঁজো খাই চাওঁগৈ বুলি। ঘৰতে কৰা বস্তু যে এনেও ভাল লাগে নহয়নে বাৰু? কিন্তু অকণমান বেয়া হৈ গৈছে, কিবা পোকে চুহিছে বোলে, এয়া অকণমান বেয়া হৈ গৈছে, তথাপিও লৈ লৈছোঁ আৰু। এয়া হৈছে ঘৰতে কৰা প্ৰথমবাৰ আলু খেতি কৰা হৈছিলে। মইতো আগতে আলু খেতি কৰি পোৱা নাই, এইবাৰ প্ৰথম হৈছিলে। আৰু মোৰ আগৰ ভিডিঅ' দেখিছিলে আলু ৰোৱা। আৰু এইফালে হৈছে পালেং। পালেং খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব। মোৰ কিন্তু বিৰাট ভাল লাগে পালেং খাই, আৰু যে পালেঙৰ লগত মাছ খাই ইমান ভাল লাগে। আপোনালোকৰ পিছে কি কি খেতি কৰা হৈছে কমেণ্ট কৰি জনাবচোন। আৰু মোৰ চেনেললৈ যদি আপোনালোকে প্ৰথমবাৰ আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগত ভিডিঅ'টো চাই কেনে পায় লাইক কমেণ্ট কৰি জনাব। আৰু এইফালে হৈছে ধনিয়া। ধনিয়া যে ইমান ডাঙৰ হৈ গৈছে। শাক পাচলিবিলাক খোৱা নোখোৱা পাছৰ কথা, কিন্তু ঘৰতে যদি কিবা এটা বস্তু থাকে এনেও ভাল লাগে নহয়নে বাৰু? আপোনালোকে পিছে কেনে লাগে কমেণ্ট কৰি জনাবচোন। আৰু এইফালে ঘৰলৈ দুটামান বস্তু লৈ যাওঁ বুলি যোগাৰ কৰি ল'লোঁ। এইফালে হৈছে পাত শাক। কি আছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। পিছে পাত শাকবিলাক খাই কেনে পায় কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ। ভিডিঅ' চাই কেনে পালে লাইক কমেণ্ট কৰি জনাব। টাটা বাই বাই, লাভ ইউ। আকৌ লগ পাম মোৰ এটা ভিডিঅ'ত। বাই।